শুনাচোন কি কোৱা মোৰ এটা প্ৰব্লেম হৈছে প্ৰব্লেম কি প্ৰব্লেম মানে মই তোমাক কেনেকৈ কম আৰে কি প্ৰব্লেম হেতুটো কোৱা মানে মোক অলপ পইচা লাগিছিল পইচা আজি আৰু কিয় সেইদিনাচোন বজাৰ কৰিব দিছিলোৱে ঠিক আছে হ'ব দিয়া নালাগে তোমাৰ পইচা আৰে কিয় লাগে হেতুটো কোৱা এতিয়া কি তোমাক সকলো কথা মই কি বুজাই ক'ব লাগিব নেকি আৰে খং নকৰিবাচোন হ'ব দিয়া কাইলৈ তোমাক দি দিম মোক আজিয়ে লাগে একদম আৰ্জেন্ট হয় আজি মোৰ লগত তোমাৰ পইচা নাই কাইলৈ দেউতাৰ পৰা আনি দিম আজি এতিয়া এইখিনিয়ে লোৱা থেংক ইউ ৰিয়া মই তোমাক বহুত ভাল পাওঁ শুনাচোন ৰক্তিম মোৰ কেতিয়াবা ভয় লাগে কিয় তুমি মোক কেতিয়াবা এৰি থৈ যাবা বুলি কি যে কোৱা তুমি মই তোমাক কেতিয়াও এৰি নাযাওঁ আজি এবছৰে তোমাৰ লগত থাকিলো সদায় তোমাৰ লগতে থাকিম মনোজ কি খবৰ আছো দে ভালে তোৰ কি খবৰ বহুত দিন হ'লচোন খবৰে নাই ইয়াতে বহ আছো দে জীয়াই সেয়াই ভাল বাকী গাড়ীখন মই বিক্ৰী কৰিম তই কিনিবি নেকি মোৰ ইমান ক'ত পইচা আছে তইচোন জানাই হ'ব দে কোনোবা কিনা মানুহ পালে খবৰ দিম ৰচোন তই গাড়ীখন কিয় বিক্ৰী কৰ মনোজ দা তই অলপ কথা পাত মই আহো দে কি হৈছে তোৰ ঐ কি কৰিছা পাকঘৰত কাম কৰি আছিলো ৰবা এই হ'ব দিয়া কাম এৰা মোৰ লগত অলপ কথা পতা কোৱা বহুত দিন হ'ল তোমাক লগেই পোৱা নাই সেইদিনাচোন লগ কৰিলোৱে তোমাৰো যে কথা কালি আহিবা নেকি লগ কৰিবলৈ কালি ঘৰত অলপ কাম আছিলে হ'ব দিয়া যাম বাৰু শুনাচোন বেলেগ ছোৱালীয়ে যে মৰমত মাতে মোকো এবাৰ মাতা না পাগলটো হ'ব দিয়া বাই শুনা কালি আহোঁতে অলপমান পইচা লৈ আহিবাচোন যা তই কথা পাত মই ইয়াতে আছো বল একো নহয় তই কিবা অচিনাকি নেকি হলেও আৰু ভাল নালাগে দেচোন তহঁতৰ মাজত সোমাব দে নহলে মই আহো ৰক্তিম এইটো লোৱা আৰু মই গৈ থাকো বহুত কাম আছে ঘৰত ৰবাচোন
শুনচোন, আবেলি মোৰ লগত বজাৰলৈ যাব লাগিছিলে। বজাৰ? বজাৰত মই আকৌ কিয় যাব লাগে? কিয় যাব লাগে মানে? বহুত দিন হ'ল লগেই পোৱা নাই। মইতো পাৰিলো হয়, কিন্তু আজি মোৰ গাটো ভাল নহয়। কি গাটো বহুত বেয়া লাগিছে নেকি? নাই, ইমান নহয়। ঠিক আছে, তুমি অকমান আৰাম কৰা, মই গৈ আহো। ৰক্তিম, মনোজ, কি খবৰ? আজি যে গৈছিলি, কি হ'ল? মনোজ, তই মোক এটা উপায় দে। ৰিয়া, অকলেচোন। ৰক্তিম নাই যে তোমাৰ লগত? নাই ৰক্তিমৰ গা বেয়া, তুমি গম নোপোৱা নেকি? গা বেয়া? তাকচোন মই ছোৱালী এজনীৰ লগত সেইফালে যোৱা দেখিছো। কি সঁচা নেকি? মিছা ক'বলগীয়ানো কি আছে? ৰচোন, মই তাক এটা ফোন কৰো। কাটি দি আছোচোন। কাটিবই, বেলেগ ছোৱালীৰ লগত যে বিজি হৈ আছে। বল, বিশ্বাস হোৱা নাই যদি নিজ চকুৰে চাই লবি। বল নহলে মনোজ দা। বাৰবাৰ কাটি আছে যে কিয়? ফোন কাটি আছো, বাৰ বাৰ কৰি আছা কিয়? এবাৰ কাটিলে বুজি নোপোৱা নেকি বিজি আছো বুলি? এনেকুৱা বিহেভিয়াৰ কৰিছে যে কিয়? আজি যে তোৰ কাষত ছোৱালীজনী দেখিছিলো, সেইজনী কোন? কি হৈছে তোমাৰ? একো হোৱা নাই। কিয় লাগে তোমাক ছোৱালীজনী কোন? কিয় লাগে মানে? তুমি সলনি হৈছা। কাইলৈ তুমি মোক নৰপাৰত লগ কৰা। কোৱা, কিয় মাতিছিলা?
কি ফোন কৰিলেও ফোন ৰিচিভ নকৰ লগ কৰিব মাতিলেও লগ কৰিব নাহ আগতে তো কেতিয়াও এনেকুৱা কৰা নাছিলি মই ফোন নকৰিলেও তই ফোন কৰিছিলি কিন্তু আজিকালি তোৰ হৈছে কি মোক কিয় ইমান ইগনোৰ কৰিব ধৰিছ তই চাহ মোৰ ডাইৰেক্ট কথা মই তোৰ লগত ৰিলেশ্যনত থাকিব নিবিচাৰো মই তোক এৰিব বিচাৰো গতিকে তই মোক পাহৰি যা আৰু মিছাতে মোক আমৰি দি নাথাকিবি কি কি কৈছা বিলা তুমি কি কৈছা এবাৰ ভাবি চাইছানে ভাবিবলৈ একো নাই যি কৈ আছো সেয়াই যদি এয়াই কৰিব আছিলে মোক মিছা সপোন দেখুৱাইছিলি কিয় মোক ইমান মৰম দিছিলি কিয় এই আতৰ না সেইবোৰ এটা বেয়া সপোন বুলি পাহৰি যা ৰক্তিম তোমাৰ কি হৈছে কোৱা না তুমি কিয় এনেকুৱা কৰিছা মই কিবা ভুল কৰিলো আই এম সৰি মই আজিৰ পৰা একো কথাই টানকে নকওঁ কিন্তু তুমি মোক প্লিজ এৰি নাযাবা প্লিজ কান্দি লাভ নাই মই তোক আৰু ভাল পাই থাকিব নোৱাৰো তই তুমি যোৱা ইয়াৰ পৰা আৰু মোক কোনোদিনে লগ কৰাৰ চেষ্টা নকৰিবা কিন্তু কিয় কিয় মানে মই তোমাৰ পৰা অশান্তি পাইছো বাছ কিবা নাই ঠিক আছে মই তোমাৰ কাৰণে অশান্তি হলো ন বাৰু দিয়া তুমি ভালকে থাকিবা আজিৰ পৰা মই কোনোদিনে অশান্তি নিদিওঁ কিন্তু শেষবাৰৰ বাবে শুনি লোৱা মই তোমাক সঁচা অন্তৰৰ পৰা ভাল পাইছিলো কিন্তু তুমি আজি বুজি নাপাই মোৰ পৰা আঁতৰি যাব খুজিছা যোৱা বাৰু ঠিক আছে কিন্তু মই তোমাৰ বাবে সদায় অপেক্ষা কৰি থাকিম আৰু তুমি বুজি পাই উভতি অহালৈ সদায় অপেক্ষা কৰি থাকিম পাইছিলি নেকি নাই অ পালে জনাম দিয়া কিবা গম পালে মোক কবিচোন হ'ব দিয়া তো ক'ত আছ ৰক্তিম এবাৰো মোৰ খবৰ লোৱা নাই কি কৰিছো মই কেনেদৰে আছো ঐ মাজনী হাত দিছোৱা খাই লোৱাহি কাম মন নাই মা তই বলিয়া হৈছ নেকি এনেকৈ ভাত নাখাই নাখাই আৰু কিমান দিন থাকিবি যাৰ বাবে এইবিলাক কৰি আছ ন সি কিজানি আজি বহুত সুখত আছে তই তাক পাহৰি পেলা মাজনী কিন্তু মা মই কেনেকৈ পাহৰি তাক কাইলৈ তোক চাবলৈ এজন ল'ৰা আহিব তই এই কন্দা কটা চিনৰ পৰা ওলাই মুখত বিৰিঙিয়া হাঁহি লৈ সাজু হৈ থাকিবি মাজনী মাই বিলাক কি কৰিব ওলাইছ তই মই নোৱাৰো বেলেগৰ হ'ব মই ৰক্তিমলৈ অপেক্ষা কৰি থাকিম
তাই আজিও ৰক্তিমৰ স্মৃতিত ইয়াতে বহি আছে। এতিয়াও অতীতক পাহৰিবই পৰা নাই। তাই বা কি ভাবি আছে ৰক্তিমৰ কথা? সকলোখিনি কৈয়ে দিওঁ নেকি? নাই নাই, তাইক ক'বই লাগিব। মোৰো মনটোৱে বৰ আঘাত পাই আছে। ৰিয়া, মনোজ দা, ৰক্তিমৰ খবৰ ভালনে? ভাল চাগে। চাগে মানে আপুনি নাজানে নেকি? জনাততো সকলো কথাই জানো, কিন্তু তোমাক কেনেকৈ কওঁ? আপুনি এইবিলাক কি কৈ আছে? আচলতে হৈছে কি? সেই সুখত নাই জানো তাইৰ লগত? নহয় ৰিয়া, তাৰ বহুত কথা তোমাৰ পৰা লুকাই ৰাখিছিলো। কি বহুত কথা? তেতিয়াহ'লে শুনা। তোমাক ৰক্তিমৰ পৰা আঁতৰোৱাৰ এক গভীৰ ষড়যন্ত্ৰ আছিল। মনোজ দা, তহঁতে অলপ কথা পাত মাহঁতে। কি হৈছে তোৰ? মই এক জটিল ৰোগত ভুগি আছো। ডাক্তৰৰ ওচৰত যাবৰ কাৰণে বহু পইচাৰ দৰকাৰ। সেইকাৰণে ভাবিছো গাড়ীখন বিক্ৰী কৰিম। কি এইবিলাক কথা ৰিয়াক কৈছা নাই? নাই অ', কেনেকৈ কম? তাইৰ পৰানো পইচা কিমান খুজিম? নাই অ' মনোজ, মোৰ হাতত সময় খুবেই কম। ডাক্তৰে কৈছে মই হেনো কম দিনৰ ভিতৰত পাগল হৈ যাম। মই হেনো স্মৃতিশক্তিবোৰ হেৰাই পেলাম। মানুহবোৰক মই চিনি নোপোৱা হৈ যাম। এই ৰোগ ইমানেই ভয়ানক যে ইয়াৰ হেনো কোনো চিকিৎসা নাই। তাৰ আগতে এটা কাম কৰ, ইয়াক মোৰ পৰা আঁতৰাই পেলা। কাৰণ তাইৰ ভৱিষ্যতটো মই অন্ধকাৰলৈ নিব নোৱাৰো। তই গৈ তাইক কৈ নিদিয় কিয়? মই ক'লেই জানো তাই এৰি যাব? কেতিয়াও নাযায়। কাৰণ তাই মোক হিয়া উজাৰি ভাল পায়। তই মনোজ এনেকুৱা এটা কাম কৰ, তাইৰ দৃষ্টিত যেন মই এক ঠগবাজ প্ৰবঞ্চক হৈ পৰোঁ। ঐ, তই মোক এটা উপায় দে, তাইক মোৰ পৰা কেনেকৈ আঁতৰাব পাৰোঁ। এয়াই আছিল ৰক্তিমৰ কথা। আৰু শুনা ৰিয়া, ৰক্তিমে স্মৃতিশক্তি হেৰুৱাৰ আগত এইখন দি গৈছিল। মোৰহে তোমাক দিয়াৰ সাহস হোৱা নাছিল। কেনেকৈ ক'ব আহো যে ৰক্তিম পাগল হ'ল? ঐ পাগল, তই চাগে কান্দি আছা ন? তই চাগে মোক বহুত ভুল বুজি আছা। কিন্তু সঁচাকে তোক এৰি আহিব মন নাছিল। তোৰ লগত গোটেই জীৱন কটোৱাৰ কথা দিছিলো, সেই কথা ৰাখিব নোৱাৰিলো। পাৰিলে মোক ক্ষমা কৰি দিবি, কাৰণ তই মোৰ লগত থাকিলে মানুহে তোক হাঁহিলে হয়, তোৰ জীৱনটো গোটেই অন্ধকাৰ হৈ পৰিল হয়। মই নিবিচাৰো তোমাৰ এনেকুৱা হোৱা, সেইবাবে মই এক নিচা ভাল পোৱা কাহিনী কৰি দেখুৱালো। তুমি হয়তো চিঠিখন পঢ়ি থাকোঁতে ক'ত থাকিম সেইটো ময়ো নাজানো। মোৰ এটা কথা শুনিবা, মোক তুমি অতীত বুলি ভাবা, তোমাৰ ভৱিষ্যতটো আগুৱাই নিয়া। তোমাৰ কাৰণে হয়তো অইন কোনোবা ৰৈ আছে। ভৱিষ্যতে সি তোমাক মোতকৈও হয়তো বেছি মৰম কৰিব। তুমি পাৰিবা ৰিয়া, তুমি পাৰিব লাগিব। মোৰ এই বিশ্বাসক তুমি ভাঙি নেপেলাবা। তুমি তোমাৰ জীৱনটো নতুনকৈ